ওপৰৰ পৰা ডাৱৰবোৰ দেখি মনটো কিবা ডাৱৰৰ মাজলৈ উৰি গুচি যায়। সঁচাই আমি ভবাতকৈ পৃথিৱীখন বহুতেই ধুনীয়া। আমি আহি পালোঁ বটিত আৰু এতিয়া হোটেলত যাওঁ, কিবা এটা খাই বৈ লওঁ। ৰাইজে পূৰা ছাগলী ভাত দিছে। খাই বৈ লৈ আমি আকৌ জিৰ'লৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। সঁচাই অৰুণাচলৰ ৰাস্তাবোৰ তেৰা বেকা হ'ব পাৰে, কিন্তু আমাৰ অসমতকৈও ক'বলৈ গ'লে বহুতেই ধুনীয়া।